নমস্কাৰ, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাগে ভাবিছে এয়া কি? এয়া হৈছে ভাত পিঠা। মানে আজি ভণ্টিৰ ভাত পিঠা দিয়া নিয়ম। যিহেতু ভাদ মাহত জন্ম তাই, সেইবাবে ভাত পিঠা দিয়া হয়। আৰু এইফালে আইতাই ভাত পিঠা হোৱাৰ পিছত এনেকৈ কলপাতত কাঢ়িও দিছে। তাৰপিছত আমাক খাবলৈও দিলে। খাই বৈ মই আহিলোঁ। মোৰ দিহানামৰ কৰ্মশালা আছিলে, তালৈকে বুলি আহিলোঁ আৰু তাৰো অকণমান দেখুৱালোঁ আপোনালোকক। তাৰপিছত এয়া হৈছে পিছদিনাখনৰ ভিডিঅ' ক্লিপ। এয়া আমি ভণ্টিয়ে কিতাপ পঢ়ি আছে, তাৰপিছত মই উঠি আহি বোলো চাহ অকণ খাই লওঁ দুইজনীয়ে, তাৰপিছত চাহ খাবলৈ বহিলোঁ। এয়া আকৌ সন্ধিয়া, তাৰ নেক্সট ডে আমাৰ আছে নামঘৰত আসন প্ৰতিষ্ঠা, সেইবাবে আমি বৰ্তাহঁতৰ ঘৰত কলপাত দিবলৈ বুলি গ'লোঁ। এয়াও পিছদিনাখনৰ ভিডিঅ' নামঘৰত হয়। তাৰপিছত আহিলোঁ, আহি কৰি সেয়া মানে পাচলি চাচলি কাটি আছে আৰু তাৰপিছত নাম প্ৰসংগ হ'ল, সেয়াও আপোনালোকক অকণমান দেখুৱালোঁ। তাৰপিছতে আমাক প্ৰসাদ খাবলৈ দিলে, প্ৰসাদ খাই পিনি ভাত খালোঁ, ভাত খাই পিনি আকৌ ঘৰলৈ আহিলোঁ আৰু ইয়াৰ পিছত মা আহি আছে, আগত দেউতা, তাৰপিছত মই। আজি ভণ্টি যাব নোৱাৰিলে বাৰু। ভিডিঅ'টো পিছে ভাদ মাহৰে আছিলে, মোৰ অলপ এডিট কৰি দিয়া দেৰি হ'ল। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।